গুড মৰ্ণিং এভৰিৱান। চাওকচোন আজি ৰাতিপুৱাই উঠিছোঁ মই। ইমান ধুনীয়াকৈ কুঁৱলী দি আছে। সদায় উঠিব চেষ্টা কৰোঁ কিন্তু উঠিব নোৱাৰোঁৱে। আজি অকণমান সোনকালে উঠিছোঁ। আহি গ'ল ঠাণ্ডাৰ দিন। মোৰ কিন্তু খুব প্ৰিয় দেই ঠাণ্ডাৰ দিনটো। এয়া গা পা ধুই আহিলোঁ মই, কামবিলাকো হৈ গ'ল। এতিয়া চাহ বনাওঁ আৰু ভাতো বনাব লাগিব। হাজবেণ্ড যোৱাকালি ৰাতি ডিউটিত গৈছে, আহি পোৱা নাই এতিয়ালৈ, আহিব আৰু সেইকাৰণে ভাতটো বনাই ৰাখি দিওঁ। এয়া মোৰ ৰাতিপুৱাৰ চাহ হৈ গ'ল। চাহটো খাই লওঁ এতিয়া। আৰু এয়া মোৰ ৰাতিপুৱাৰ ভাত, মাছ ভাজি আৰু দালিতে আলু দিছিলোঁ আৰু এয়া দালি। এয়া গধূলি সময় আমি যাব ওলাইছোঁ, মানে যোৱাকালি মোবাইলটো ঠিক কৰি আনিলোঁ। ডিছপ্লেখন, টেম্পাৰ গ্লাছখন লগাই দিয়া নাছিলে। আজি টেম্পাৰ গ্লাছখন লগাই দিব, সেয়ে যাওঁ। আহি পালোঁ আমি, অকণমান বজাৰো কৰি লৈ আহিলোঁ। চব্জি আৰু মাছো অকণমান আনিছোঁ। আৰু এয়া মগু তিয়াই ৰাখিছিলোঁ, এইখিনি এতিয়া খাই লওঁ। আজি একো খোৱা নহ'ল বাহিৰত গৈ। ইয়াতে আদা কাটি দিছোঁ আৰু এয়া ক'লা নিমখ দি দিছোঁ। এনেকৈ খাই বহুত ভাল লাগে। আৰু মোবাইলটোত ডিছপ্লেখন লগাই ল'লোঁ, কিন্তু অকণমান ডিছপ্লেখন কপি আছে, সেয়া আজি দেখায়ো আনিলোঁ। একো প্ৰব্লেম নহয় বুলি কৈছে, তথাপিও চাই লওঁ আৰু কি হয়। এয়া মই ভাত বনাই আছোঁ, ফুলকবি, আলু আৰু মাছ বনাইছোঁ। আজিলৈ ইমানেই, বাই বাই।